নমস্কাৰ। আজি কবিতাৰ শিৰোনাম চেৰাশালীত হোৱা ফুলবোৰ। বিস্ফোৰণৰ পানীয় সোণহিৰিয়া, নিৰ্বোধ অসহায়ৰ আৰ্তনাদ, সমুদ্ৰ মন্থন অমৃতৰ সন্ধানত, অবোধ জনতাৰ বুৰ্বক হাঁহি। সিহঁতি নেজানে শক্তিৰ নাম, জ্বালামুখী নে লখিমী। দুৰ্মত প্ৰতিবাদী অবোধ কণ্ঠৰ, দুৰ্মত প্ৰতিবাদী অবোধ কণ্ঠৰ, ধোঁৰাসাপৰ মিছা ফুচফুচনি, আকাশ নিনাদী গমন যেন মেৰঘৰত বেউলাৰ চিঞৰ। শূন্য তৰংগৰ খেলখন বেছ জমি উঠিছে। পৃথিৱীৰ ক্লীব অৱসাদ, অনুগ্ৰহ কৰি অকণমান মনে মনে থকা। যদি পাৰা অকণমান ধৈৰ্যৰ গীতটো গোৱা। বাছযানৰ দুৰ্ঘটনাত এটোপাল অশ্ৰু ৰুমা ভট্টাচাৰ্যৰ। আহকচোন বংগীয় কবি সমীৰ কুমাৰ ভৌমিকদেৱে কৰা বাংলালৈ ভাবা অনুবাদ। কবিতাৰ শিৰোনাম সাধাৰণ ভুল। সাধাৰণ কিছু ভুল, পৰিণামে বিৰাট মাচুল। অনন্ত অমৃতের সন্ধান, মৃত্যুরে করে আহ্বান। নির্বোধের মতন গরল করে পান, এ কোন সমুদ্র মন্থন। বোকা মানুষের বোকা হাসি, অমৃত বলে গরলেই ভালোবাসি। তবু দুর্মদ প্রতিবাদী কণ্ঠস্বর, খান খান করে দে অম্বর। ধোঁৰাসাপের ফোঁস ফোঁস শব্দ, কিছুতেই চাই না হতে স্তব্ধ। পার যদি নাও নিজ অবস্থান, কণ্ঠে রেখো ধৈর্যের স্তুতি গান। শুধু না পাওয়ার চিৎকারে মশগুল, নাকি সাধারণ কিছু ভুল। ধন্যবাদ।